নমস্কাৰ আজি আপোনালোকৰ আগত মই এটা সাপৰ বিষয়ে সৰু সজাগতামূলক ভিডিও এটা উপস্থাপন কৰিম বুলি ভাবিছোঁ আৰু ইয়াৰ কাৰণ হ'ল আজি কেইদিনমান আগতে অসমৰ মূলগতে হোৱা এটা ঘটনা শুনিছিলোঁ আৰু এই ঘটনাটো এনেকুৱা আছিল যে আমাৰ অসমৰ এটা ভিতৰুৱা অঞ্চলৰ এজন সৰু ল'ৰা মানে প্ৰায় 15 পৰা 16 বছৰীয়া ল'ৰা এজনক সাপে খুটিছিলে আৰু তাৰ পিছতেই সেই ল'ৰাজনক ওচৰৰ বেজ বা কবিৰাজ এজনৰ ওচৰলৈ লৈ গৈছিল আৰু তাত ভুল চিকিৎসা বা সুচিকিৎসাৰ অভাৱত সেই ল'ৰাজনৰ দুৰ্ভাগ্যক্ৰমে মৃত্যুমুখত পৰিছিলে আৰু তাৰ পিছতো মৃত্যুমুখত পৰাৰ পিছতো ল'ৰাজনৰ ওপৰত জৰা ফুকা অব্যাহত ৰাখিছিল গতিকে এনেকুৱা ঘটনা আপোনালোকে হয়তো বহুত শুনিছে ইয়াৰ পৰাই দেখা পায় যে আমাৰ অসমৰ মুলুকত অন্ধবিশ্বাসৰ বশৱৰ্তী হয় বহুত লোকে এনেকৈ প্ৰাণ হেৰুৱাই আছে আৰু সেইকাৰণে আমি সাপৰ বিষয়ে কিছু বেছিক কথাখিনি জনাটো অতিকৈ দৰকাৰী তেতিয়াহ'লে আহক আজি এই ভিডিঅ'টোত আমি সাপৰ বিষয়ে কিছু তথ্য আলোচনা কৰোঁ সাধাৰণতে আমাৰ অসমত অবিষাক্ত সাপ আৰু বিষাক্ত সাপ এই দুইবিধ সাপেই পোৱা যায় আৰু ইয়াৰে প্ৰায় 80 পৰা 85% সাপেই হ'ল অবিষাক্ত যাৰ কোনো বিষ নাথাকে আৰু আপোনালোকৰ আগত মই এই অবিষাক্ত সাপ কিছুমান উল্লেখ কৰিছোঁ ইয়াৰ প্ৰথমটো সাপ হৈছে খুলেবেৰী সাপ যাক আমি ইংলিছত ইণ্ডিয়ান ৰেড স্নেক বুলি কওঁ আৰু ইয়াৰ দ্বিতীয়টো সাপ হৈছে পেইণ্টেড ব্ৰঞ্জবেক স্নেক যাক আমি কাৰখলা সাপ বুলি কওঁ আৰু 3 নম্বৰ সাপটো হৈছে উল্ফ স্নেক ইয়াৰ অসমীয়া নামটো মই ভালকৈ নাজানিম আৰু 4 নম্বৰ সাপটো হৈছে চেকেড স্নেক যাক আমি সকলোৱে চিনি পাওঁ আৰু ইয়াক আমি থোৰা সাপ বুলিও জানো ইয়াৰ পিছৰ সাপটো হৈছে বাফষ্ট্ৰিপ্ড কিলবেক যাক আমি বামুণী সাপ বুলি জানো তাৰ পিছৰ সাপটো হৈছে পাইথন বা অজগৰ সাপ আমি সকলোৱে হয়তো ইয়াক চিনি পাওঁ আৰু একেবাৰে শেষত এটা সাপ হৈছে কপাৰ হেডেড ট্ৰিংকেট স্নেক যাক আমি বাকৰাজ সাপ বুলি কওঁ আৰু আমাৰ অসমত পোৱা কিছুমান বিষাক্ত সাপ আপোনালোকৰ আগত উল্লেখ কৰিছোঁ ইয়াৰ প্ৰথমটো সাপ হৈছে মন'ক্লেড কোব্ৰা যাক আমি সকলোৱে চিনি পাওঁ আৰু ইয়াক আমি অসমীয়াত চকৰি ভেটি বুলি কওঁ ইয়াৰ পিছত 2 নম্বৰ সাপটো হৈছে ব্লেক ৰেড যাক আমি অসমীয়াত কলা গোৱালা সাপ বুলি কওঁ 3 নম্বৰ সাপটো হৈছে ব্ৰেণ্ডেড ৰেড যাক গোৱালা সাপ বুলি আমি সকলোৱে চিনি পাওঁ আৰু আন এটা সাপ হৈছে ৰাছেল ভাইপাৰ ইয়াৰ অসমীয়া নামটো মই ভালকৈ নাজানো এই উল্লেখ কৰা বিষাক্ত সাপৰ কিছুমান হৈছে নিউৰটক্সিক পয়জনাছ স্নেক যি সাপে আমাক যদি খুটি সেই সাপে আমাৰ দেহত থকা নাৰ্ভাছ চেলত এটেক কৰে আৰু ইয়াৰ পৰা পয়জনটো আমাৰ ব্ৰেইনলৈ যাব পাৰে আৰু কিছুমান সাপ হৈছে হেমটক্সিক পয়জনাছ স্নেক যি সাপে আমাক খুটিলে আমাৰ দেহৰ ভিতৰত থকা তেজত আমাৰ আক্ৰান্ত হয় আৰু ইয়াৰ লগতে আমাৰ দেহৰ ভিতৰত যিমানবিলাক অংগ থাকে তাতো আমাৰ এই পয়জনটো গৈ প্ৰভাৱিত হ'ব পাৰে এনেকুৱা বিষাক্ত সাপবিলাকে কেতিয়াবা আমাৰ দেহত খুটিলেও বিষ বা পয়জন এৰি নিদিব পাৰে যাক আমি ইংলিছত ড্ৰাই বাইটছ বুলি কওঁ আৰু তাৰ ফলস্বৰূপে আমাৰ দেহত সাপে খুটোৱাৰ কোনো লক্ষণ বা বিষ দেখা নাপাব পাৰোঁ ইয়াৰ উপৰি কেতিয়াবা দেখা যায় যে অবিষাক্ত সাপ এটা খুটিলেও মানুহ এজন মৃত্যুমুখত পৰা দেখা যায় ইয়াৰ প্ৰধান কাৰণ হৈছে মানুহ এজনক সাপে খুটাৰ পিছত মানুহজনে ইমানেই নাৰ্ভাছ হৈ পৰে আৰু ভয়ত বিতত হৈ পৰে যে তেওঁলোকে হাৰ্ট এটেক পৰ্যন্ত আহি পৰে আৰু সেই হাৰ্ট এটেকৰ ফলতে মানুহজনৰ মৃত্যুমুখত পৰিবলগীয়া হয় সাপে খুটাৰ লগে লগে আমাৰ প্ৰধান কৰণীয় কামটো হৈছে আমাৰ মনৰ ভিতৰত কোনো ভয় বা শংকা আনিব নালাগে আৰু নাৰ্ভাছ হৈ পৰিব নালাগে কাৰণ আমি মনৰ ভিতৰত যিমানেই নাৰ্ভাছ হৈ পৰোঁ বা ভয় বা শংকা আনো সিমানে আমাৰ দেহৰ ভিতৰত ব্লাড চাৰ্কুলেশ্যনটো বাঢ়ি যাব আৰু তাৰ ফলত আমাৰ দেহত সাপে খুটা ঠাইৰ পৰা পয়জনখিনি আমাৰ দেহত সোনকালে সিঁচৰিত হৈ যাব তাৰ পৰিৱৰ্তে আমি মনত কোনো ভয় নানি আমি সোনকালে এখন গাড়ী ঠিক কৰিব লাগে যাতে আমি সোনকালে হস্পিটেল উপস্থিত হ'ব পাৰোঁ ইয়াৰ উপৰি আমাৰ দ্বিতীয় কৰণীয় কামটো হৈছে আমাক সাপে খুটোৱা ঠাইখিনি কেতিয়াও লৰাব নালাগে কাৰণ আমি যিমানে সেই ঠাইখিনি লৰাওঁ সেই ঠাইখিনিত আমাৰ ব্লাড চাৰ্কুলেশ্যন বাঢ়ি গৈ থাকে আৰু তাৰ ফলস্বৰূপে ঠাইখিনিৰ পৰা পয়জনখিনি আমাৰ দেহৰ গোটেইখিনি অংশতে সিঁচৰিত হৈ যোৱাৰ চান্স বাঢ়ি গৈ থাকে সেইকাৰণে আমাক সাপে খুটোৱা ঠাইখিনিত আমি যদি স্কেল বা কাঠ যি দাঁত বস্তু আছে তাৰ সহায় লৈ সেই ঠাইখিনি আমি ভালকৈ কাপোৰেৰে বা ক্ৰেপ বেণ্ডেজেৰে মেৰিয়াই ল'ব লাগে আৰু তেনেকৈ আমি হস্পিটেললৈ যাব লাগে আমি ঘৰৰ চৌকাঠটো কেতিয়াও আৱৰ্জনাৰে জমা কৰি থ'ব নালাগে ইয়াৰ পৰিৱৰ্তে ঘৰৰ চৌকাঠটো সদায় ক্লিন কৰি ৰাখিব লাগে লগতে মাজে ফেনাইল ইউজ কৰিব লাগে তাৰ লগতে আমি যেতিয়া ৰাতি আন্ধাৰত যাওঁ বা কেতিয়াবা আন্ধাৰ ঠাইত গ'লে আমি সদায় টৰ্চৰ ব্যৱহাৰ কৰিব লাগে ইয়াৰ উপৰি আমি যেতিয়া জোতা পিন্ধিবলৈ যাওঁ তেতিয়া সদায় জোতাৰ ভিতৰখিনি চাই ল'ব লাগে কাৰণ কেতিয়াবা সাপে কেতিয়াবা জোতাৰ ভিতৰত সোমাই থকাও দেখা যায়
ইয়াৰ উপৰিও আমাক যেতিয়া কেতিয়াবা সাপে খুটিলে আমি কেতিয়াও বেজৰ ওচৰলৈ গৈ টাইম ৱেষ্ট কৰিব নালাগে, কাৰণ সাপে খুটোৱাৰ পিছত 1 মিনিট সময় আমাৰ কাৰণে বহুত মূল্যৱান। সেইকাৰণে লগে লগে হস্পিটেলৰ ওচৰলৈ পৰালৈ যিমান পাৰে সোনকালে লৈ যাব লাগে।